গাইজ ফাইনেলি আমি এটা গৈ আছোঁ। গাইজ ফাইনেলি দেখিব পাইছোঁ ইমানখিনি কি দৰকাৰ চাব পাৰে ভাত নেমু আৰু মাংস। গাইজ আপোনাৰ সকলোৱে কি খবৰ? নিশ্চয় ভাল, মোৰো ভাল। বহুদিন ব্লগ দিব পাৰে, মই আজি ব্লগ দি দিওঁ। গতিকে ঈদ আপোনাৰ সকলোকে ঈদৰ বহুত শুভেচ্ছা দিছিলোঁ। একচুৱেলি কি হ'ল, মই মানে লগৰজন মাতিছে ঈদ হ'ল, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ কাৰণে ব্লগ এটা বনালোঁ। সেইবাবে হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ আপোনালোকো এবাৰ ঈদৰ বহুত শুভেচ্ছা দিছিলোঁ। বহুত দিনৰ মূৰত এইফালে দুজনী আছে, হাই কৈ দিয়া। গাইজ চাব পাৰে ধুনীয়াকৈ ডেক'ৰেট কৰিছে, মজা ইমান মজা, চ' বিউটিফুল। So guys, finally আমি পাই গলো আমাৰ ঘৰে চাই যোৱা। So guys, uncle ঈদ মুবাৰক। Finally আহি পাই গলো। এবেলা হা কো কি হল ক্লাস লাগে না? হাই। So guys, sabana wala pa sa দেখা। So guys, finally এটা দিছে সেউই। খাইলে। So guys, finally start খাইব পাৰো। এবেলা হাই কৈ দিয়া। Guys, finally ভাত আহি গ'ল। এই চাব পাৰে ভাত নেমু আৰু মাংস। মানে আজি হেৰিটো লাভ মোবাইলত ইউটিউবত দেখা পাবা ভিডিঅ গাইজ। So guys, ভাত পানী খাই হৈ গ'ল, এতিয়া গৈ আছোঁ আমি ছটৰ ওপৰত। কিমান আৰু বহি থাকিম আৰু ভাল লগা সেইকাৰণে। So guys, ফাইনেলি গৈ আছোঁ। So guys, আপোনালোকে নাহাঁহিব আকৌ, মোৰ বহুত ভয় লাগে ছটৰ ওপৰত। ফাৰ্ষ্ট টাইম আজি সাহস হৈছে অকণমান। So কিমান ধুনীয়া ড্ৰোন শ্বট। গাইজ ফাইনেলি আহি পাই গ'লো। এইটো হাই খবৰ খাতি কেনেকুৱা? একদম মজা। ক'বই নালাগে, বহুত দিনৰ মূৰত লগ পাইছে একচুৱেলি ক'ব গ'লে। এক্সাম দিয়া আমাৰ ক'ব গ'লে 2 মাহ পাৰ হৈ গ'ল, লগেই কৰা নাই। কিবা ফুৰিলেই আমিহে গম পাওঁ। চ' গাইজ ফাইনেলি আপোনালোকক ক'ব লাগিছে ছটৰ ওপৰত ড্ৰোন শ্বট এটা দেখাইছে। ফাইনেলি আৰু মানে অকণমান ওপৰত যাম বুলি ভাবিছোঁ আৰু ভয় লাগিছে আৰু আপোনালোকৰ কাৰণে গৈছোঁ। ফাৰ্ষ্ট টাইমে ভিডিঅ'টো কিমান ভাল বনাব পাৰিছোঁ নাজানো, বাট তথাপি লাইক আৰু শ্বেয়াৰ কৰি যোনে মোৰ নতুনকৈ চাই আছে ভিডিঅ'টো মোৰ ভাগত প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব, ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। চ' গাইজ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকক সকলোৱে নেক্সট ব্লগত লগ পাম। বাই বাই, জয় ৰাখোঁ।